তো গুড মর্নিং গাইস, কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোকৰ সকলোৰে ভালে। তো আজি আমি আছো ক'ত আছো, গাড়ী আমাৰ লগাই দিলো আনলোডিঙৰ কাৰণে। তো আজি আমি ক'ত আছো সেইটো গম পাব হলে ব্লগ ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰো। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কিন্তু লাইক আৰু কমেণ্ট এটা কৰিবলৈ খুব টান পায়। তো প্লিজ ভিডিঅ'টো চাই কমেণ্ট এটা লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ফেচবুকত চাই আছে তো ফ'ল' কৰি দিব। থেংক ইউ। হাই দোস্ত, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোকে চবৰে ভালেই হ'ব। তো আজি মই আছো গুৱাহাটী, ডাইৰেক্ট গুৱাহাটীৰ পৰা ব্লগ ষ্টাৰ্ট হৈ আছে। আগৰ ব্লগখন মোৰ চাইছে যদি এতিয়া দেখিছে, মই মংগলদৈ আনলোড কৰিছো। মংগলদৈ খালী হোৱাৰ পিছত গুৱাহাটীত খবৰ হ'ল গুৱাহাটীৰ পৰা মাল লোড হ'ব। তো গুৱাহাটী আহিব বিচাৰিছো, বাহিৰতে আমাৰ ৰখাই দিছে। মোদীজি আহিছে বোলে খানাপাৰা ফিল্ডত 90 লগাই থাকিছে। দিনটো 90 ৰখি থাকিলো। এতিয়া ৰাতি টাইম হৈছে 8টা। এতিয়া এৰিছে আমাক। এতিয়া টাইম পাৰ হৈ গ'ল, এতিয়া আৰু লোড নহয়। চাওঁ এতিয়া কালি লোড কৰিব লাগিব। কি লোড কৰিব যাওঁ কালি দেখাম বাৰু আপোনালোকক। এতিয়া আমি গুৱাহাটীতে আছো, ইয়াতে ৰখিম। ভাত বনাব ব্যৱস্থা কৰি আছো, শংকৰে বনাই আছে ভাত। তো ভাত চব্জি বনাই ইয়াৰ পৰা চাওঁ আমি ক'ত যাওঁ, দেখাম বাৰু আপোনালোকক। এতিয়া ভাত বনাওঁ, ভাত চব্জি বনাওঁ। এনেইতো দিনটো গ'লেই, মোদীজিৰ চক্কৰত দিনটো ৰখি থাকিলো। 90 চক্কৰত লোড নহ'ল আমাৰ গাড়ী। আজি মালটোও কেঞ্চেল হৈ গ'ল। তেতিয়া চাওঁ বেলেগ মালক খবৰ কৰিম, কি মাল হয়, ক'ৰ পৰা লোড হয় আপোনালোকক দেখাম বাৰু কালি। এতিয়া আমি আহিছো লোড কৰিবলৈ। এটা মালটো আমাৰ কেঞ্চেল হ'ল দিনটো 90 কাৰণে। এতিয়া ৰাতি 10টা বাজি আছে। টাইলছৰ পাৰ্টিৰ ফোন আহিছে, টাইলছত গাড়ী লগাব দিছে। তো এতিয়া ৰাতি 10টাৰ পিছত আমি আহি গ'লো। টাইলছৰ গুদামৰ ফ্ৰণ্টত গাড়ী লগাই দিলো। এতিয়া ভাত খাম, ভাত খাই পেলাই শুম। আকৌ 3টা বজাত উঠি চেৰি খাই শুই যাম। ৰাতিপুৱা দেখা হ'ব আপোনালোকৰ লগত। টাইলছ লোড কৰিব আহিছো, ৰাতিপুৱা টাইলছ লোড হ'ব আমাৰ। গুড মৰ্ণিং গাইছ, ৰাতিপুৱা হৈ গ'ল। গাড়ী আমাৰ লোডিঙত লগাই দিলো। এই চাওক, গুদামৰ ভিতৰত বেক কৰি দিলো। গাড়ী আমাৰ লোড হৈ আছে। এইটো লোড নহয় আৰু আপোনালোকক কিমান দেখাম, একেটা চিজ বাৰ বাৰ দেখালে আপোনালোকে চাবলৈ বোৰ হৈ যাব। তো এইটো লোডিং আৰু নেদেখাওঁ, যিহেতু সপ্তাহত এদিন লোড কৰোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' দেখা পাইছে, এইটো লোড দেখা হ'ব আপোনালোকৰ লগত গাড়ী আমাৰ লোড হোৱাৰ পিছত। তো ফাইনেলি গাড়ী আমাৰ লোড হৈ গ'ল। এতিয়া টাইম হৈ আছে ৰাতি 8:30। গুৱাহাটী 90 খুলিব সময় হ'ল। দিনটো লাগি গ'ল লোড কৰোঁতে, কাৰণ টাইলছটো লাগে, এনেই দিনটো লাগে লোড কৰিব। তো এতিয়া লোড হৈ গ'ল, টাইম হৈছে 8:30। 90 খোলাৰ সময় হ'ল গুৱাহাটী। এতিয়া আমি ওলাই যাম বাৰু। তো প্ৰথমত ওলাই যাওঁ ইয়াৰ পৰা, যিহেতু অলপ আগতে ওলাব লাগিব, নহ'লে খানাপাৰাত জাম লাগি যাব। তো আমি এতিয়া আছো লখৰা, যাম নগাঁও, জানেই আপোনালোকে। তো প্ৰথমত ইয়াৰ পৰা ওলাই যাওঁ। লোড কৰি ওলাই আহি গ'লো। আমি আহি পালো, দেখা দিয়ে ক'ত পালো। এতিয়া আমি আহি পালো বেলতলা, খানাপাৰা পামেই আৰু। 9টা বাজিছে, যিহেতু 90 খুলিছে, আমি ওলাই গ'লো। তো এতিয়া আমি একদম ডাইৰেক্ট যোৰাবাট গৈ ৰখিম। যোৰাবাট গৈ ৰখি পাণ খাম বাৰু। দোকানত গৈ পাণ এটা খাই 2টা পেকিং কৰি লৈ আমি ওলাম নগাঁৱলৈ বুলি। এতিয়া ৰাস্তাত জাম নাই, চাওঁ খানাপাৰাত জাম লাগে। এনেই জাম পাওঁৱে, নাপালে ডাইৰেক্ট যোৰাবাট গৈ ৰখিম। তাৰপৰা ওলাম একেবাৰে নগাঁও। তো এতিয়া আমি আহি পাইছিলো যোৰাবাট ৰখিছিলো। যোৰাবাট ব্ৰিজৰ এইখিনিত ৰখিছিলো। তো পাণ এটা খালো, 2টা পেকিং কৰি ল'লো, নগাঁও পাই যামগৈ। তো ইয়াৰ পৰা যদি ৰখিবলগীয়া কোনো মজবুৰি নাহে, আমি গৈ থাকিম। কাৰণ জানেই টাইলছ লোড আছে, লাহে লাহে যাব লাগিব। বেছি স্পীড গ'লে আকৌ পৰিলে ভাঙি যোৱাৰ চান্স থাকে। লাহে লাহে নন ষ্টপ গৈ থাকিম। চাওঁ কেইটালৈকে গৈ পাওঁ আমি নগাঁও। তো এতিয়া টাইম হৈ আছে ৰাতি 12:30। আমি আহি নগাঁও পালো। 9টা বজাত গুৱাহাটীৰ পৰা ওলাইছিলো, 3.5 ঘণ্টা সময় লাগিছে। আমি আহি নগাঁও পাই গ'লো। এতিয়া ফাইনেলি আহি আমি পালো ঘৰৰ সন্মুখত। তো পালো ঘৰৰ ফ্ৰণ্টত। গাড়ী ঘৰৰ ফ্ৰণ্টত লগাই লৈ ঘৰত যাম। ৰাতিপুৱা উঠি লৈ যাম আনলোড কৰিবলৈ কাৰণে। এতিয়া গাড়ী লগাই দিলো ঘৰৰ ফ্ৰণ্টত, ঘৰত যাম, চেহেৰি খাই শুম। দেখা হ'ব আপোনালোকৰ লগত ৰাতিপুৱা। গুড মৰ্ণিং গাইছ, গাড়ী আমাৰ লগাই দিলো আনলোডিঙৰ কাৰণে। ফাইনেলি দোস্ত আমি আহি পাই গ'লো আনলোডিং পইণ্ট। এতিয়া টাইম হৈছে ৰাতিপুৱা 9টা। গাড়ী আমাৰ লগাই দিলো আনলোডিং পইণ্টত। এই চাওক, ইয়াতে আমাৰ গাড়ী আনলোড হ'ব। তো যিহেতু ইয়াত গাড়ী আনলোড হ'ব আৰু টাইলছ হয়, দিনটো লাগি যায় আনলোড কৰোঁতে। তো এতিয়া গাড়ী লগাই দিলো আনলোডিং পইণ্টত। এতিয়া আমি যাম ঘৰত। আকৌ গাড়ী আমাৰ আনলোড হৈ গ'লে এতিয়া আকৌ নিবলৈ আহিম। তো এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ। দেখা হ'ব আপোনালোকৰ লগত নেক্সট ব্লগত আৰু এটা নতুন ট্ৰিপৰ লগত। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে চাই,
তো লাইক কমেন্ট শ্বেয়াৰ কৰিব নাপাহৰিব বাই বাই